হেল্ল' বন্ধু, আৰ্টিকল 370 জম্মু কাশ্মীৰৰ পৰা আঁতৰোৱা হৈছিল 2019 চনত, কিন্তু বৰ্তমান চৰ্চিত হিন্দী চিনেমা কাশ্মীৰ ফাইলৰ বাবে আকৌ চৰ্চিত বিষয় হ'ল আৰ্টিকেল 370। কিন্তু আপুনি জানেনে জম্মু কাশ্মীৰত আৰ্টিকল 370 লগোৱাৰ পাছৰ সেই ইণ্টাৰেষ্টিং কাহিনীটো? আৰু আপুনি জানেনে এই আৰ্টিকল 370ৰ বাবে জম্মু কাশ্মীৰত আতংকবাদীৰ সমস্যা বেছি হৈছিল? মই এই কথা কোৱাৰ আচল কাৰণ হ'ল আৰ্টিকল 370ত থকা কেইটামান নিয়ম যি সম্পূৰ্ণ ভাৰত বিৰোধী আছিল। যিকেইটা নিয়মৰ কথা জানি আপুনিও সেই একেই কথাই ক'ব আৰু মোদী আৰু অমিত শ্বাহক ধন্যবাদ দিব এই আৰ্টিকেল আঁতৰোৱাৰ বাবে। যদি বিশ্বাস হোৱা নাই এই ভিডিঅ'টো শেষলৈকে চাওক, বিশ্বাস হৈ যাব। আহক তেন্তে জানো আৰ্টিকল 370ত থকা নিয়মসমূহ আৰু জম্মু কাশ্মীৰত আৰ্টিকল 370 লগোৱাৰ পাছৰ কাহিনী। নমস্কাৰ বন্ধুসকল, মই সীমান্ত নজনা কথা নামৰ চেনেলটোলৈ স্বাগতম, য'ত আমি জানো কিছু নজনা কথা। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপুনি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক, এনেধৰণৰ ভিডিঅ' সকলোতকৈ আগত পাব। আহক ভিডিঅ'টো আৰ্টিকল 370 কি সেই কথা জনাৰ আগত আমি জানিব লাগিব আৰ্টিকল 370 জম্মু কাশ্মীৰত কিয় লাগু কৰা হয়, কাৰণ ইয়াৰ পিছত এটা ইণ্টাৰেষ্টিং কাহিনী আছে। 1947 চনত ভাৰত ইংৰাজৰ পৰা স্বাধীন হোৱাৰ লগতে ভাৰত দুটা ভাগত বিভক্ত হয়, ভাৰত আৰু পাকিস্তান। সেই সময়ত জম্মু কাশ্মীৰৰ মহাৰাজ আছিল হৰি সিং। হৰি সিঙে জম্মু কাশ্মীৰক না ভাৰত না পাকিস্তান কাৰো লগতে সংযোগ নকৰি স্বাধীনভাৱে থকাৰ সিদ্ধান্ত লয়। অৱশ্যে এই সিদ্ধান্তৰ মূল কাৰণ আছিল তেওঁৰ চতুৰ মন্ত্ৰী শ্বেখ আব্দুল্লাহ। তেওঁ হৰি সিঙক জম্মু কাশ্মীৰক স্বাধীনভাৱে ৰখাৰ কথা কৈছিল, কাৰণ আব্দুল্লাই জানিছিল জম্মু কাশ্মীৰত মুছলমানৰ জনসংখ্যা বেছি আছিল আৰু তেওঁ জানিছিল যদিহে জম্মু কাশ্মীৰ স্বাধীনভাৱে থাকে তেন্তে খুব কম দিনৰ ভিতৰতে হৰি সিঙক সিংহাসনৰ পৰা আঁতৰাই নিজে সেই সিংহাসন দখল কৰিব পাৰিব। বাহ, কি বুদ্ধি আছিল শ্বেখ আব্দুল্লাৰ! কিন্তু তেওঁৰ পৰিকল্পনা সেই সময়ত ভাঙি যায় যেতিয়া 20 অক্টোবৰ 1947 চনত আজাদ কাশ্মীৰ সেনাই পাকিস্তানৰ লগত মিলি জম্মু কাশ্মীৰক আক্ৰমণ কৰি জম্মু কাশ্মীৰৰ আধা অংশ দখল কৰি লয়। এনে পৰিস্থিতিত মহাৰাজ হৰি সিঙে ভাৰতক সহায় কৰাৰ বাবে আহ্বান কৰে, কিন্তু সেই সময়ৰ গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে সহায় কৰাত অস্বীকাৰ কৰে। তেওঁ কয় জম্মু কাশ্মীৰ যদি ভাৰতৰ লগত সংযোগ হয় তেন্তে সহায় কৰিব, নহ'লে নকৰে। উপায় নাপাই মহাৰাজ হৰি সিঙে জম্মু কাশ্মীৰক ভাৰতৰ লগত সংযোগ কৰিবলৈ 26 অক্টোবৰ 1947 চনত ইনষ্ট্ৰুমেণ্ট অফ এছ'চিয়েশ্যন অফ জম্মু এণ্ড কাশ্মীৰ টু ইণ্ডিয়া বিলত ছাইন কৰি শ্বেখ আব্দুল্লাহ ভাৰত চৰকাৰৰ লগত মিলি কাশ্মীৰৰ বাবে এখন নতুন সংবিধান বনাবলৈ পঠায়। ইয়াৰ ফলত উৎপত্তি হয় আৰ্টিকেল 370। সেই আৰ্টিকেল 370 বনোৱাৰ পাছত চতুৰ শ্বেখ আব্দুল্লাৰ হাত আছিল। এনেধৰণে ভাৰতৰ সংবিধানত আৰ্টিকেল 370 জম্মু কাশ্মীৰৰ বাবে লাগু কৰা হয়। এইটো আছিল জম্মু কাশ্মীৰত আৰ্টিকেল 370 লাগু হোৱাৰ পাছৰ কাহিনী। এতিয়া আহোঁ আৰ্টিকেল 370ৰ ওপৰত। আৰ্টিকেল 370 ভাৰতৰ কেন্দ্ৰীয় চৰকাৰক জম্মু কাশ্মীৰৰ মাত্ৰ 3টা বিষয়ৰ ওপৰতে সম্পূৰ্ণ ক্ষমতা প্ৰদান কৰিছে। সেইকেইটা হ'ল সুৰক্ষা, বিদেশী বিষয় আৰু দূৰসঞ্চাৰ। ইয়াৰ লগতে আৰ্টিকেল 370ত এই কথা লিখা আছে যে জম্মু কাশ্মীৰ ভাৰত সংঘৰ এখন সাংবিধানিক ৰাজ্য, কিন্তু জম্মু কাশ্মীৰৰ নাম, ক্ষেত্ৰফল, সীমা কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰৰ অনুমতি নোলোৱাকৈ সলনি কৰিব নোৱাৰে। এই ৰাজ্যৰ সুৰক্ষা, বিদেশী আৰু সঞ্চাৰৰ বাহিৰে অন্য বেলেগ আইন বনাবলৈ কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ অনুমতি ল'ব লাগিব। জম্মু কাশ্মীৰৰ নিজৰ সংবিধান আছে আৰু ইয়াক নিজৰ প্ৰশাসনে চলায়। ভাৰত চৰকাৰে ইয়াক হস্তক্ষেপ কৰিব নোৱাৰিব। জম্মু কাশ্মীৰৰ দুখন পতাকা আছে, এখন জম্মু কাশ্মীৰৰ নিজৰ আৰু এখন ভাৰত চৰকাৰৰ। ভাৰতৰ অন্য ৰাজ্যৰ মানুহে জম্মু কাশ্মীৰত সম্পত্তি কিনিব নোৱাৰে। জম্মু কাশ্মীৰৰ মানুহৰ হাতত দুই ধৰণৰ নাগৰিকতা থাকে, জম্মু কাশ্মীৰ আৰু ভাৰতৰ। ইয়ালৈকে সকলো ঠিকে আছিল। অৱশ্যে এই নিয়মকেইটাই জম্মু কাশ্মীৰৰ মানুহক ভাৰতৰ অন্য মানুহৰ লগত একতাৰ ডোলেৰে বন্ধাত অলপ বাধা প্ৰদান কৰে, কিন্তু সেইটো ইমান ডাঙৰ কথা নহয়। কিন্তু ইয়াৰ পাছত যিকেইটা নিয়ম লিখা আছে এইকেইটা নিয়মৰ বাবে জম্মু কাশ্মীৰত ইমান অশান্তি সৃষ্টি হয়, আতংকবাদৰ উৎপন্ন হয়। মই এই কথা কোৱাৰ আচল কাৰণ কি এই নিয়মকেইটা জানি বুজি পাওঁ। আৰ্টিকেল 370ত এই কথা লিখা আছে যে যদি কোনো জম্মু কাশ্মীৰৰ মহিলাই ভাৰতৰ অন্য ৰাজ্যৰ মানুহৰ লগত বিবাহত বহে তেন্তে সেই মহিলাগৰাকীৰ জম্মু কাশ্মীৰৰ নাগৰিকত্ব শেষ হৈ যাব। কিন্তু যদি কোনো জম্মু কাশ্মীৰৰ মহিলাই পাকিস্তানৰ মানুহৰ লগত বিবাহত বহে তেন্তে নাগৰিকত্ব থাকি যাব। যদি কোনো পাকিস্তানৰ মানুহে জম্মু কাশ্মীৰৰ ছোৱালীৰ লগত বিবাহ কৰে তেন্তে তেওঁক ভাৰতীয় নাগৰিকত্ব দিয়া হয়। আমি সকলোৱে জানো নহয়নে, যদি কোনো ভাৰতীয় নিজৰ দেশ এৰি অন্য দেশলৈ গুচি যায় তেন্তে তেওঁৰ নাগৰিকত্ব নাথাকে, নহয়নে? কিন্তু যদি জম্মু কাশ্মীৰৰ নিবাসীয়ে পাকিস্তানত গুচি যায় আৰু কেইবছৰমানৰ পাছত আকৌ ঘূৰি আহে তেন্তে তেওঁক জম্মু কাশ্মীৰৰ নাগৰিকত্ব ঘূৰাই দিয়া হয়। জম্মু কাশ্মীৰত ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰতীক যেনে ৰাষ্ট্ৰীয় গান, ৰাষ্ট্ৰীয় পতাকা ইত্যাদিক অপমান কৰা অপৰাধ বুলি মনা নহয়।
এতিয়া আপুনি নিজে চাওক, এইকেইটা নিয়ম সম্পূৰ্ণ ভাৰত বিৰোধী নহয়নে? কাৰণ এইকেইটা নিয়মে জম্মু কাশ্মীৰৰ মানুহক ভাৰতৰ অন্য ৰাজ্যৰ মানুহৰ লগত মিলা-মিছা কৰাতকৈ বেছি পাকিস্তানৰ মানুহৰ লগত মিলা-মিছা কৰাৰ বাট মুকলি কৰি দিয়ে, নহয়নে? ইয়াৰ ফলত পাকিস্তানৰ পৰা সহজে আতংকবাদী জম্মু কাশ্মীৰত প্ৰৱেশ কৰাত সুবিধা পায় বা পাকিস্তানৰ চৰকাৰে জম্মু কাশ্মীৰৰ ডেকা ল'ৰাসকলক সহজে বুলাই পচলাই নিজৰ ফালে আনি আতংকবাদী সংগঠনত সোমোৱাত সুবিধা কৰে, নহয়নে? আপুনি এবাৰ নিজে ভাবি চাওক, এখন ৰাজ্যত যদি সেই দেশৰ ৰাষ্ট্ৰীয় প্ৰতীকক অপমান কৰা অপৰাধ বুলি মনা নহয়, তেন্তে সেই ৰাজ্যখনে সেই দেশৰ লগত একমত হ'ব পাৰিবনে? বা সেই দেশখনৰ প্ৰতি শ্ৰদ্ধা ভক্তি ভাৱ থাকিবনে? নাথাকে। সেইবাবে এই নিয়মকেইটাৰ কাৰণেই জম্মু কাশ্মীৰত আতংকবাদীৰ সংখ্যা বৃদ্ধি হয়, সেই বুলি মই ভাবোঁ। আৰু আপোনালোকৰ মতামত কি মোক জনাবচোন। লগতে আৰ্টিকেল 370ৰ বাবে কেন্দ্ৰীয় চৰকাৰে জম্মু কাশ্মীৰত কোনো ধৰণৰ আৰ্থিক আপতকালীন অৱস্থাত আৰ্টিকেল 360ৰ নিচিনা কোনো কানুন লাগু কৰিব নোৱাৰে। ভাৰতৰ সংবিধানত হোৱা সংশোধনে জম্মু কাশ্মীৰৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে। এইকেইটা হ'ল আৰ্টিকেল 370 থকা নিয়ম। এই আৰ্টিকেল 370 থকা এই নিয়মকেইটা জানি মোৰ এনে লাগিছিল যে কোনোবাই নিচা কৰি বনাল নেকি এই আৰ্টিকেলটো। আপোনাৰ মনত নিশ্চয় এনে এটা কথা আহিছে, নহয়নে? কিন্তু নহয়, আচলতে সেই সময়ত পৰিস্থিতি এনে আছিল, জম্মু কাশ্মীৰত যুদ্ধৰ পৰিৱেশ আছিল, নহয়নে? সেইবাবে ভাৰত চৰকাৰে জম্মু কাশ্মীৰৰ সাধাৰণ নাগৰিকসকলে যাতে ভাৰত চৰকাৰৰ প্ৰতি এটা ভাল দৃষ্টিকোণ ৰাখে, তাৰ কাৰণেহে এই নিয়মসমূহ তাত থাকিবলৈ দিয়াত ভাৰত চৰকাৰে কোনো আপত্তি জনোৱা নাছিল। কিন্তু লগতে ভাৰত চৰকাৰে এই কথা লিখিছিল যে এই আৰ্টিকেল 370 টেম্পৰাৰী হয়। এতিয়া আপোনাৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে যে আৰ্টিকেল 370 যদি টেম্পৰাৰী আছিল, তেনেহ'লে এই আৰ্টিকেল আঁতৰাবলৈ 70 বছৰৰ প্ৰয়োজন কেনেকৈ হ'ল, নহয়নে? আহিছে কি? অৱশ্যে ইয়াৰ পিছত এটা ভাল কাহিনী আছে। আপোনালোকে যদি জানিব বিচাৰে তেনেহ'লে কমেণ্ট বক্সত মোক কমেণ্ট কৰক, মই ইয়াৰ ওপৰত এটা ভিডিঅ' বনাম। বাৰু যি কি নহওক, কেনে লাগিলে এই আৰ্টিকেল 370ৰ বিষয়ে জানি? যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰিব। মই লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়ালৈ নমস্কাৰ, গুড বাই।